এয়া বিহু বুলি অলপ ধান বান্ধিব আহিছোঁ, বৰা চাউল জহা চাউল যি আছে, আৰু গৈ কেনে মই মেজি বনাম ঘৰত। আপোনালোকে শেষলৈকে চাই থাকিব মোৰ ব্লগ ভিডিঅ'। চাব পাৰে আমি এতিয়া কি কৰিলোঁ। এইটো বনোৱা হৈ গ'ল, ভিতৰত বাঁহৰ পাত দি দিলোঁ। এতিয়া এখিনি সোমাই দিম, এইখিনি যিমানখিনি খায় খেৰখিনি সোমাই দিম, আৰু আমাৰ ভেলাঘৰ হৈ যাব ইয়াতে। আৰু তপন দাস বনাই আছে, মাৰিয়াম চাব পাৰে বহি চাই আছে ইপিনে। আৰু এইটো এটা অলৰেডি হৈ গ'ল আমাৰ, আৰু এইটো দেখুৱাই আছোঁ কেনেকৈ বনাই, চাই থাকিব শেষলৈকে। আৰু আপোনালোকে বনাও নাই যদি বনাই ল'ব এনেকুৱাকৈ, কালিও টাইম আছে। আপোনালোকেতো দেখিছে বস্তুটো, বাঁহখিনি কাটি কুটি জখ মাখ লৈ এনেকুৱাকৈ লগাই লৈ পূৰা খেৰখিনি তলৰ পৰা এনেকৈ জাপি আহিছে। চবৰে খেৰটো কেনেকৈ জাপি আছে, আৰু মোৰ ব্লগছ ভিডিঅ' চাই আছে আপোনালোকে। মানে কি হ'ল, আজি ৰাতি বৰষুণ দিছিলে, অলপ টুপ 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 টাপকৈ পৰিছে আৰু বৰষুণ। তথাপিতো মানে ৰ'দ কমেই ওলাইছে আজিৰ দিনটোত। আৰু চাব পাৰে হাঁহবিলাকে পূৰা, বহুত দিনৰ মূৰত ভিডিঅ' দিয়া নাই, মানে বহুত বিজি হৈ আছোঁ। দিম বুলি ভাবি আছোঁ কিন্তু দিব পৰা নাই, বহুত বিজি। কিন্তু বিহু বুলি দিলোঁ আৰু আপোনালোকে, আমি কিবা বনাই আছোঁ, চাই থাকক শেষলৈকে। অকল বিহু বুলি মানে কি হ'ল, আপোনালোকক মই মানে কি ক'ম আৰু, মোৰ উপায় নোহোৱা হৈ গৈছে। মানে মোৰ একদম টাইম নাই, বিজি। অলপ টাইম বাকী দেখুৱাই আছোঁ, শেষলৈকে চাই থাকিব। আৰু মইতো ভাবিছিলোঁ কি আজি বৰষুণ দিবই নেকি, দিনটো দিব, দিনটো দিলেতো এইটো বনাব নোৱাৰিলোঁ হয় আজি। আৰু নেদাৰ কাৰণে এতিয়া বনাই আছোঁ আমি, আৰু আপোনালোকে চাই আছে মোৰ ভিডিঅ' তিলক মছাহাৰী ব্লগছ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয় মই মেজি বনাই আছোঁ। আৰু মাৰিয়ামে আমাৰ এটা সৰুকৈ গুণগুণাই দিব, ঠিক আছে। গোৱা মা। মেজি মাঘৰ বিহু আহিল, মইনা মেজি জুয়ো জ্বলিল। মাঘৰ বিহু আহিল, মইনা মেজি জুয়ো জ্বলিল। লাৰু পিঠা আৰু কি মা? তেল পিঠা। তেল পিঠা। আমি মানে তেল পিঠা বেছিকৈ খাওঁ না। আচ্ছা, আমি মানে তেল পিঠা বেছিকৈ খাওঁ না, সেইকাৰণে তেল পিঠাটো মাৰিয়ামৰ মনত আছে মানে। গাখীৰৰ পিঠা বনাইছে। গাখীৰৰো পিঠা বনাইছে সিহঁতৰ মাকে। মানে কি আহিছে মা, বিহু আহিল না, গানটো গাই দিছোন এবাৰ। মাঘৰ বিহু আহিল, মইনা মেজি জুয়ো জ্বলিল। এই চাহ মাৰিয়ামে এতিয়া মানে লাহে লাহে গানো গাব জানা হ'ল এতিয়া। চাব পাৰে, ইয়াক দেখাই দিছোঁ, চাওঁ ওচৰত দেখাই দিছোঁ। ই কৰচোন না, ই কৰ। ই মানে কি হ'ল, তাৰ দাঁতটো মানে যোৱাকালি ভাঙিল। আজি আমি মেজি বনাই আছোঁ, তাৰ দাঁতটো যোৱাকালি ভাঙিল। আৰু ভাঙি মানে এতিয়া আৰু এটা লৰি আছে, এইটোও ভাঙিব মানে। এইটো কেইদিনমান পিছত ভাঙিব। এতিয়া মাৰিয়াম বুঢ়ী হ'ল, আপোনালোকে চাই থাকিব। আপোনালোকে চাই আছে, মানে মিডিল আহি পাল, তলৰ পৰা ওপৰলৈকে পূৰা মিডিলত হৈ গ'ল। মানে অলপমান বাকী। আমাৰ তপন দাস পূৰা লাগি আছে, কামত লাগি আছে। মাৰিয়ামো পূৰা কামত লাগি আছে। মাৰিয়ামে অলপ পিছত আৰু এটা গান মাৰিব, আৰু এইটোতো হৈ আছে অলৰেডি। আৰু আপোনালোকে কেইটা মেজি বনাইছে কমেণ্টত জনাব আমাক, আৰু আমাৰ মেজি কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত একেবাৰে জনাব। মানে আমাৰ মেজিৰ জুই জ্বলবই, যিমান বৰষুণ দিলেও জ্বলব, যিমান পানী আহিলেও জ্বলব। মানে ডিজেল ঢালি পেট্ৰল ঢালি হ'লেও জ্বলাব লাগিব, কথাটো এইটোৱে। মানে কি বতৰটো একেবাৰে বেয়া, তথাপিতো আমি জ্বলামেই, সেইটোৰ কাৰণে বনাই আছোঁ। আৰু আমাৰ মেজি কেনেকুৱা হৈছে গাইজ, বন্ধুসকল, আপোনালোকে কমেণ্টত যেনে তেনে জনাব, তেতিয়া আমাৰ মানে ভাল লাগিব, ঠিক আছে।
চবৰে পুৰা মাৰিয়াম লাগি আছে, পুৰা যা লাগি আছে, একদম লাগি আছে দুজনো। বাহ বাহ বাহ, বনাই আছে চাহ। একদম মাৰিয়ামৰ দাঁত ভাঙি কেনে বুঢ়া হৈ গেল না, এতিয়া মেজি চেজি বনাব পৰা জানা হৈ গেল। পুৰা বুঢ়ী মানুহৰ নিচিনা পুৰা। সৰু চলি নহয় এতিয়া, ই ডাঙৰ হৈ গ'ল। চাহ চাহ চাহ, কিমান কাম কৰিব পাৰে দেখছা মাৰিয়ামে। কৰছা মা, কাম কৰি আছো কি কাম কৰছা? ক'ত দিবি? বা এইটো কি বনাইছা? মেজি? মাৰিয়ামক মই কিন্তু শুবা নেদাং কিন্তু মোৰ লগত আজি। হা খুবি? বন্ধুসকল আপোনালোকে দেখিছে না, এইটো ৰাৱণ লাটা। এইটো লাটা হয় একবিধ, এইটো ৰাৱণ মানে ৰাৱণত লাটা বুলি কওঁ আমি। এইটো কাৰণে এতিয়া মেজিত বান্ধি দিছোঁ, মানে জ্বলাই দিম না এইটো। মানে আপোনালোকে আমাৰ মেজি পুৰা ফিনিচিং হৈ গ'ল। এইটো আমাৰ তলৰ পৰা কমচে কম নাই হ'লেও কিমান আছে আপোনালোকে অনুমান কৰিব পাৰিছে, 8 ফুট। এতিয়া আমাৰ এই তপন দাস চাব পাৰে, এইটো একদম আমাৰ ৰাৱণৰ লতা পকাই পকাই বান্ধিম আমি। মানে কি হ'ল, ৰছী বা আপোনাৰ প্লাষ্টিকৰ যিকোনো ব্যৱহাৰ কৰিলে বা কিবা কিবি কৰিলে মানে জ্বলি সোনকালে শেষ হৈ যায়তো, সেইকাৰণে মানে এইটো ব্যৱহাৰ কৰা হয় মেজিত। এইটোৰ কাৰণে এইটো অলপ লাষ্টিং কৰিব, যিহেতু ইয়াতে জ্বলাই দিয়াৰ লগে লগে মানে খহি নপৰে, সেইটোৰ কাৰণে এইটো ৰছীটো দিয়া যায়। আৰু আপোনালোকে বনাওক, আৰু টাইম আছে, আপোনালোকে কালিও বনাব পাৰিব। আৰু শেষলৈকে চালে ভিডিঅ'টো, আৰু আশা কৰোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব, ঠিক আছে। আৰু মোৰ ভিডিঅ'টোত মই আপোনালোকক বহুত দিন ভিডিঅ' দিব পৰা নাই, কিন্তু নেক্সট মই এইটো মাহটো গ'লে, জানুৱাৰী মাহটো গ'লে মই পুৰা ফুল ভিডিঅ' দিব চেষ্টা কৰিম। মই ডেইলি ব্লগছ ভিডিঅ' দিয়া মানুহ, কিন্তু মই ব্লগছ ভিডিঅ' দিব পৰা নাই। সেইটো কাৰণে মই বহুত নিজকে নিজে কেনবা লাগি আছে। আৰু আপোনালোকক মই দি থাকিম ভিডিঅ', শেষলৈকে চাই থাকিব ভিডিঅ'। আৰু আপোনালোকে মোৰ বিহু কেনেকুৱা হয় চব দেখুৱাম, কেনেকৈ কি হয়, কি কৰোঁ কি নকৰোঁ। এয়া আমাৰ ফিনিচিং মাৰিলে, মাৰিয়ামে কমপ্লিট। মাৰিয়াম কমপ্লিট হৈ গ'ল, কমপ্লিট হৈ গ'ল। এনেকৈ দিয়া, এনেকৈ দিয়া। ভেলাঘৰ হৈ গ'ল না, এইটো এটা হৈ গ'ল, এইটো এটা হৈ গ'ল। এতিয়া আমি বাই বাই দিম হা। ভেলাঘৰ হৈ গ'ল। আমি এইখিনি জেগাতে আমি খানা খাম, আৰু এইখিনি জেগাত খাম। মানে যদি বৰষুণ চৰষুণ নাহে আমি এইখিনিতে খাম। আপোনালোকক পূৰা দেখুৱাম ভিডিঅ' কেনেকুৱা, মানে আমি খানা কেনেকৈ খালোঁ, কি খালোঁ, পূৰা দেখুৱাম। আপোনালোকে চাই থাকিব গাইছ হা। চাওক, দুটা হৈ গ'ল। আপোনালোকে কোনে কেইটা বনালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰ ভেলাঘৰ, ভেলা পুজি বা মেজি কেনেকুৱা হৈছে আপোনালোকে জনাব বন্ধুসকল। বাই বাই আজিৰ কাৰণে।